हेलो फ्रेंड्स मैं शंकरी আপোনালোকক স্বাগত জনাইছো আপোনালোকৰ মৰমৰ ইলিশান চেলগমিয়ালৈ আপোনালোকে টাইটেল আৰু থাম্বনেলটো চাই হয়তো গম পাইছে আজি আমি কি বিষয়ৰ ওপৰত আলোচনা কৰিম তো আজি আমি আলোচনা কৰিম বানপানী আৰু কৰোনাৰ বিষয়ে তো ভিডিওটো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আৰু যদি আপোনালোক মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তো তলত থকা ৰঙৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু বেল আইকনটো অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলো নতুন ভিডিও আপোনালোকে প্ৰথমতে চাব পাৰিব ঠিক আছে বলক ভিডিওটো আৰম্ভ কৰোঁ এতিয়া আপোনালোক সকলোৱে গম পায় আমাৰ আজি অসমত কেনেকুৱা এটা পৰিস্থিতি হৈছে ইফালে কৰোনা ইফালে বানপানী এতিয়া মানুহবিলাকে কি কৰিব কি নকৰিব এনেকুৱা বহুত ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈ গৈছে সকলো মানুহৰে ডাঙৰ মানুহ হওক বহুত ধনী মানুহ হওক বা বহুত দুখীয়া মানুহ সকলোৰে এটাই টেনচন যে কৰোনা আৰু বানপানী কিছুমান ঠাইত বানপানী হোৱা নাই কিন্তু বহুত ঠাইত এতিয়া বৰ্তমান বহুত পানী আছে এই ভয়ংকৰ বানৰ তাণ্ডৱতে বহুত ঠাইত মানে কি হৈছে গৰাখহনীয়া হৈছে ঘৰৰ মানে ভেটি ঘৰত থকা ভেটি মাটি ভেটি উঠি গৈছে বহুত ঠাইত বহুত ঘৰৰ মানুহ ঘৰ উঠি গৈছে বানপানীত আৰু এনেকুৱা পৰিস্থিতি ডাঙৰ ডাঙৰ বিল্ডিং কিছুমানো এই গৰাখহনীয়াত বা নৈৰ কাষত থকা ডাঙৰ বিল্ডিং কিছুমানো এই বানপানীত খহি গৈছে গৰাখহনীয়াৰ ফলত আপোনালোকেতো গম পাইছে টিভিত সকলোৱে দেখা পাইছে যে এই কাজিৰঙা অভয়াৰণ্যত এতিয়া কেনেকুৱা এটা পৰিস্থিতি হৈছে সেই অভয়াৰণ্যত থকা জীৱ জন্তু এইবিলাকে কেনেকুৱা এটা পৰিস্থিতিত জীয়াই আছে যে থাকিবলৈ এটা জাগা নাই চাৰিওফালে পানী সেইদিনা আপোনালোকে হয়তো টিভিত টেলিভিশ্যন দেখা পাইছে যে নিউজ চেনেলত দেখা পাইছে যে কাজিৰঙাৰ এটা গড় যি গড়টো দুটা চকুৰে দেখা নাপায় সেই গড়টোৱে মানে এবাৰ পানীত যায় আৰু এবাৰ ৰাজপথত উঠি আহে ইয়াৰ ফলত কি হৈছে ৰাজপথটো ব্লক হৈ গৈছে আৰু সেই গড়টো মানে গমেই পোৱা নাই ক'ত যাব লাগে ক'ত কি কৰিব লাগে কিন্তু এই বন বিষয়াসকলেও সেই গড়টোক উদ্ধাৰ কৰিব পৰা নাই এই বানপানীৰ ইমানেই তাণ্ডৱ হৈছে যে গোটেই উজনি হওক নামনি হওক সকলোতে পানী হৈছে সকলো ঠাইতে পানী হৈছে কিন্তু কিছুমান ঠাইত হোৱা নাই কিন্তু বহুত ঠাইত এতিয়া বৰ্তমান পানী হৈছে আৰু সেই পানী উঠা ঠাইবিলাকত বৰ্তমান মানুহবিলাকে মানে থাকিবৰ জাগা নোহোৱা হৈছে বা খোৱাৰ বস্তু নাই বা পানী নাই খোৱাৰ বাবে সেই পৰিস্থিতি এটা কেনেকুৱা এটা পৰিস্থিতি হৈছে কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি হৈছে আৰু আনফালে কি কৰোনা ইফালে বানপানী ইফালে কৰোনা এতিয়া সেই মানুহবিলাকে কেনেকৈ মানে সুৰক্ষিত থাকিব যে ইফালে কৰোনা আছে একেলগে মানুহ থাকিব নালাগে কিন্তু বানপানীত ডুবি যোৱাৰ ফলত সেই ঘৰবোৰৰ পৰা যিসকল মানুহ এতিয়া ওখ ঠাইত এতিয়া আশ্ৰয় লৈ আছে কিন্তু কৰোনাৰ নিৰ্দেশ মতে মানুহ মানে একেলগে থাকিব নালাগে অলপ ডিফেন্সত থাকিব লাগে কিন্তু সেই মানুহসকলেতো ডিফেন্সত থাকিব পৰা নাই সকলো মানুহ একেলগে আছে মানে এটা ধৰক এটা ঘৰতে বহুতকেইটা মানুহ একেলগে থাকিব লগা হৈছে ডিফেন্সত থাকিব পৰা নাই এই কৰোনাটো আপোনালোকে হয়তো নতুনকৈ মই আজি আপোনালোকক ক'ব নালাগে এইটো কেনেকৈ হ'ল ক'ৰ পৰা আহিল এইটো চীনৰ পৰা আহিছিলে চীনৰ পৰা গোটেই দেশখন গোটেই বিশ্বতে এইখন মানে বিয়পি গৈছে সকলো দেশ মহাদেশত সকলোতে বিয়পি গৈছে এই কৰোনাটো এতিয়া এই কৰোনা ভাইৰাছটোৰ পৰা বচাৰ কিছুমান নিয়ম চৰকাৰে আপোনালোকক ধৰি দিছে কিন্তু এতিয়া বৰ্তমান কেনেকুৱা পৰিস্থিতি হৈছে আমাৰ অসমৰ কথা কৈছোঁ মই অসমত এনেকুৱা পৰিস্থিতি হৈছে কি সেই নিয়মবিলাক কোনো মানুহে মানি চলা নাই বহুত মানুহে মানি চলা নাই বহুতে মানিছে কিন্তু বহুত মানুহে মানা নাই আৰু তাৰ ফলত কি হৈছে এতিয়া সকলোফালে অসমত মানে কি হৈছে কৰোনাৰ মানে সংক্ৰমণটো বাঢ়ি গৈছে এই কৰোনাৰ পৰা বচাৰ কাৰণে সকলোৱে এই চেনিটাইজাৰ আৰু মাস্ক এই দুটা বস্তু এনি টাইম বাহিৰত গ'লে লগত ৰাখিব লাগে যেতিয়া আপুনি এজন বেলেগ মানুহৰ লগত কথা পাতিব তেতিয়া কমচে কম 1 ফুটমান দূৰত থাকি কথা পাতিব লাগে বা আপোনাৰ মুখত মাস্কখন লাগিব আৰু আপোনাৰ লগত যেতিয়া বাহিৰত যাব তেতিয়া আপোনালোকে যিমান পাৰে সিমান হাতখন চেনিটাইজ কৰি থাকিব লাগে তেতিয়া মানে কি হ'ব আপোনাৰ ধৰক এই ভাইৰাছটো অহাৰ মানে সংক্ৰমণটো বন্ধ হ'ব কিন্তু এটা কথা যদি আপোনালোকে এই সকলোবোৰ নিয়ম মানি নচলে তেতিয়া মানে কি হ'ব গোটেই অসমখন যেতিয়া আপোনালোকে গম পায় ইটালীত কেনেকুৱা পৰিস্থিতি হৈছে সকলো মানুহ কিমান মানুহ মৰি গৈছিল ইটালীত গাড়ীত ভৰাই ডেড বডিবিলাক লৈ গৈছিলে তাৰ পৰা আপোনালোকে দেখা পাইছে টিভিত হয়তো বহুতে দেখা পাইছে টিভিত কেনেকুৱা পৰিস্থিতি হৈছে যদি অসমৰ মানুহবিলাকে এইবিলাক বস্তু আপোনালোকে মানি নচলে তেতিয়া কিন্তু বহুত এটা ডাঙৰ বিপদৰ সৃষ্টি হ'ব এতিয়া আপোনালোকে হয়তো গম পাইছে গুৱাহাটী মহানগৰীত বা যোৰহাট গোলাঘাট বা কাছাৰত কেনেকুৱা এটা পৰিস্থিতি হৈছে বহুত সংক্ৰমণ হৈ আছে বহুত বেলেগ ঠাইতো হৈছে কিন্তু এইকেইখন জিলাত মানে কি বহুত বেছিকৈ সংক্ৰমণ হৈছে প্ৰথম যেতিয়া আমাৰ ইয়াতে লকডাউন দিছিলে তেতিয়া কিন্তু সিমান এটা আমাৰ অসমত হোৱা নাছিলে তেতিয়া ইমান বেছি পোৱা নাছিলে তাৰপিছত এজন পালে তাৰপিছত কি হ'ল লকডাউন খুলি গ'ল তাৰপিছত মানুহবিলাক কি ভাবিলে আৰু আমাৰ তাতে নহয় আমাৰ পুৰা একদম যেনেকৈ পায় সেনেকৈ গোটেই ঘূৰিব ধৰিলে গুৱাহাটীত সকলোৱে ঘূৰিব ধৰিলে অ'ত গ'ল ত'ত গ'ল মানে আকৌ ছ'চিয়েল ডিষ্টেঞ্চ মানি চলা নাই মুখত মাস্ক নাই চেনিটাইজ নকৰে কোনেও যেনেকৈ পায় সেনেকৈ ঘূৰিলে তাৰ ফলত কি হ'ল এতিয়া গুৱাহাটীত আপোনালোকে গম পাইছে ডেইলি হাজাৰটাকৈ হৈ আছে আপোনালোকে এই বেমাৰটোলৈ ইমান এটা ভয় কৰিব নালাগে আপোনালোকে কেৱল এই বেমাৰটোৰ পৰা কেনেকৈ সাৱধান থাকিব লাগে সেইকেইটা আপোনালোকে মনত ৰাখক সেইমতে চলক চৰকাৰে যিখিনি নিয়ম বান্ধি দিছে সেই নিয়মখিনি আপোনালোকে মানি চলক আপোনালোকে তাৰে মাজত কাম কৰিব লাগিব
আপোনালোকে তাৰ মাজতে নিজৰ কৰ্ম কৰি যাব লাগিব। এতিয়া এটা কথা হ'ল, অলপতে আপোনালোকে গম পাইছে দুজন ডাঙৰ ডাঙৰ মানুহ ব্যক্তিয়ে কৈছিলে যে আমাৰ এই কৰোণা বেমাৰটো এটা কিবা বেমাৰ নহয়, এইটো কিবা এটা নৰ্মেল আমাৰ যেনেকৈ জ্বৰ কাহ হয় সেনেকুৱা বেমাৰ এটা। আমাৰ চৰকাৰে বোলে বহুত কিবা কিবি মানে বহুত বেছিকৈ কৰিছে। কিন্তু চাওক, এতিয়া কথা এটা কওঁ, মই তেখেতৰ সেই দুজন ব্যক্তিৰ কথাই কৈছোঁ যে সেইজন ব্যক্তিয়ে যেনেকৈ কৈছে কথাটো যে এইটো বেমাৰ নহয়, ঠিক আছে, সেইটো বেমাৰ নহয়, ঠিক আছে, মই মানিলোঁ বেমাৰ নহয়, কিন্তু কিবা এটাতো হয়। জ্বৰ বা কাহ বা কিবা এটাতো ভাইৰাছ হয়, মানে ইমান ডাঙৰ বেমাৰ নহয়, কিন্তু কিবা এটা সৰু বেমাৰটো হয় কিবা এটা। এই বেমাৰটোৰ কাৰণে আপোনালোকে অলপ সাৱধান হওক। আমাৰ এই অসম চৰকাৰৰ স্বাস্থ্য বিভাগ বা আৰক্ষী বিভাগে দিন ৰাত একাকাৰ কৰি কিমানখিনি আমাৰ কাৰণে কষ্ট কৰি আছে, কিমানখিনি আমাক সুৰক্ষা দি আছে, বা আমাৰ চৰকাৰী বিষয়াসকল, ডক্তৰ, নাৰ্ছ, কৰ্মচাৰী সেইসকলে কিমানখিনি আমাৰ কষ্ট কৰি আছে, আমাৰ কাৰণে কাম কৰি আছে। বৰষুণ নাই, বতৰ ৰ'দ নাই, যেনেকৈ তেনেকৈ গৈছে বা সেই মানুহ চিকিৎসা কৰিছে। আপোনালোকে ভাবি চাওক কিমান কষ্ট কৰিছে। তো সেইখিনি ৰোধ কৰিবৰ কাৰণে বা যদি আমাৰ অসমখন বচাব লাগে, তো আপোনালোকে সকলোৱে সজাগ হ'ব লাগিব আৰু চৰকাৰে দিয়া নিয়মখিনি আপোনালোকে মানি চলিব লাগিব। আপোনালোকৰ আগত মোৰ এটা অনুৰোধ আছে যে যদি আপোনালোকে পাৰে এই বানপীড়িত লোকসকলক অলপ সহায় কৰিব। যেনেকৈ নহয় আপোনালোকে যি উপায়েৰে পাৰে সেই উপায়েৰে এই বানপীড়িত লোকসকলক অলপ সহায় যাতে কৰে। কাৰণ কিয়, সেইসকল মানুহে এতিয়াও এইটো পানী পোৱা নাই খাবৰ কাৰণে, অলপ ভাত খাব পোৱা নাই। তাৰ মাজতে মোৰ চৰকাৰৰ এটা অনুৰোধ আছে যে এই যিবিলাকত যাৰ ঠাইত বানপানী হৈছে বা গৰাখহনীয়া হৈছে বা মাথাউৰি ভাঙিছে, সেইবিলাক ঠাইত যদি আপোনালোকে যায় অলপ সেইসকল মানুহক যাতে অলপ সুৰক্ষিত কৰে। কাৰণ আপোনালোকে গম পাইছে যে বহুত মানুহৰ ঘৰ দুৱাৰ, গছ গছনি বা মাটি বাৰী সকলোবোৰ গৰাখহনীয়াত খহি গৈছে। তো সেইবিলাক ভয় খাইছে যে আৰু যদি মানে খহনীয়া হয় তেতিয়া আৰু গোটেইখিনি গুচি যাব। তো কেনেকৈ থাকিব সেইসকল মানুহে? তো এবাৰ ভাবি চাওক আপোনালোকে সেইসকল মানুহক যাতে চৰকাৰে অলপ মানে চায়। এইখিনিয়ে আছিলে। হয়তো মই আপোনালোকক ভালদৰে বুজাব নোৱাৰিব পাৰোঁ, কিন্তু যিখিনি কথা কৈছোঁ হয়তো মই ভাবোঁ আপোনালোকক সেইখিনি কথা আপোনালোকে বুজি পাব বা আপোনালোকে সেইখিনি মানি চলিব। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি আপোনালোকে লাইক নকৰেও তেতিয়া মই ক'ব লগা নাই, কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে এই কথাখিনি অলপ বুজি পায়। আৰু কমেণ্ট কৰি আপোনালোকে মোক জনাব আপোনালোকে কেনে পালে কথাখিনি শুনি বা মই বুজোৱাত হৈছে নে হোৱা নাই, আপোনাক কমেণ্ট কৰি জনাব। তো ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।